হেল্ল' গুড মৰ্ণিং। ৰাতিপুৱাই খোজকাঢ়িবলৈ আহিলোঁ। খোজকাঢ়িব আহোঁতে এক ভয়ংকৰ বৰ বিপদজনক বস্তু এটা দেখিলোঁ। আপোনালোকক দেখাম বুলি ভাবিলোঁ। এক মিনিট ৰ'ব। এইটো দেখিছেনে? এইটো এটা ট্ৰেন্সফৰ্মাৰ। ওপৰত আপোনাৰ 11,000 ভল্ট আহে, 440। আৰু এই চাওক কিমান নেকেটকৈ তাৰকেইটা থোৱা আছে, দেখিছেনে? এইয়া যদি কোনোবাই ইয়াত চুই দিয়ে তেনেহ'লে কি হ'ব আপোনালোকে ভাবকচোন। একো প্ৰটেকশ্যন নাই, ইয়াত কোনো ধৰণৰ প্ৰটেকশ্যন নাই। এই বাঁহকেইডালৰ ফাঁকেদি যদি কোনোবাই হয় সচেতন ব্যক্তিয়ে নুচুব বা ইয়াৰ পৰা আঁতৰত থাকিব, কিন্তু যদিহে এজন মানসিক বিকাৰগ্ৰস্ত কোনোবা লোক আহে বা তেনেকুৱা ধৰণৰ নাজানি অজানিতে হাতখন লাগে কিবা কাৰণত, তেনেহ'লে তেখেতৰ বিদ্যুৎ স্পট হ'ব। এনেকৈ যদি মুকলিকৈ ৰাখে তেন্তে এয়া বিপদজনক নহয়নে বাৰু? বৰ দূৰৰ নহয়, আমাৰ ঘৰৰ ওচৰৰে গাঁৱৰে। যদিহে কোনোবাই ভিডিঅ'টো চাই APDCL লৈ ফৰৱাৰ্ড কৰিব চেষ্টা কৰিব, যাতে ইয়াক প্ৰটেকশ্যনৰ ব্যৱস্থা কৰে।